ইয়াৰ কি চলি আছে বাৰু এতিয়া? হয় নেকি? অৱস্থা বেয়া নেকি? আলিবাবা চাওঁ অকণমান ষ্টিক কৰা দেখাই দিব অকণমান। একো নহয়, হৈ যাব, চব চলিব। ষ্টিক কেনেকৈ মাৰি দেখাই দিওঁ। লাগিব সোমবাৰৰ কাৰণে ইনস্পেকশ্যন নেকি? ট্ৰেইনিং চেণ্টাৰ কাৰণে আমাৰ ইনস্পেকশ্যন আছে, গতিকে আমি ইস্ত্ৰি হৈ আছে, ইস্ত্ৰি দিয়া হয়। ড্ৰেছটো ভাল লাগে স্পেচিয়েল। আৰু মই আহিছিলোঁ, মই অলপ আগতে আহিছিলোঁ। এয়া আমাৰ মালিক হেৰি কৰিলে, আমাৰ আলি ভাই বেঙেনা দিলে, আমাতকৈ আগতে কৰিলে, নয়নেও কৰিলে। মানে আমি বম বেঙেনা খালোঁ, সেইটো কাৰণে এতিয়া আমি আকৌ কৰিব ওলাই আছোঁ। এয়া চলি আছে, ভাল লাগিছে। বেঙেনা চিয়াচি বোলে। থৈ দিয়া থৈ দিয়া। পিছত থবগে, এইটো গন্তি পিছত আহিলে হ'লগে। এযোৰে আছে মোৰ, নাই নাই, চবৰেতো একযোৰহে আছে। তুমি তোমাৰ দুযোৰ দেখোন। হ'ব তোমাৰ সেইটো অকণমান হেৰি কৰি দিয়া।